হাই ফ্ৰেণ্ডসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মহিলাসকলৰ আপোনাৰ যেতিয়া মাহেকীয়া সমস্যা আপোনাৰ হৈ থাকে সেইখিনি সময়ত আপোনাৰ মহিলাসকলে বিভিন্ন ধৰণৰ আপোনাৰ সমস্যাত ভুগি থাকে। সেই সমস্যাখিনিৰ কথা তেওঁলোকে বা সেই দুখ বেদনাৰ কথাখিনি অকল তেওঁলোকেহে গম পায় বা তেওঁলোকে আপোনাৰ অনুভৱ কৰে কিমান আপোনাৰ সমস্যাত ভুগি থাকে। তো এই মাহেকীয়া সমস্যা হৈ থাকোঁতে আপোনাৰ মহিলাসকলৰ কি সমস্যা হয়, কি বস্তু খাব নালাগে বা আপোনাৰ কি বস্তু খাব নালাগে, এই বিষয়ে আজি এইটো ভিডিঅ'ত ভালকৈ আলোচনা কৰিম। আৰু যিবিলাক আপোনাৰ ধৰি লওক সমস্যা হয়, এই সমস্যাৰ পৰা আপোনালোকে সেইখিনি সময়ত কেনেকৈ নিৰাময় পাব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো চাওক, যেতিয়া আপোনালোকৰ মাহেকীয়া সমস্যা হৈ থাকিব তেতিয়া আপোনালোকে সদায় আপোনাৰ কি গৰম বস্তু খাব লাগে। গৰম বস্তু আপোনাৰ কিয় খাব লাগে? গৰম বস্তু খালে আপোনাৰ সেইখিনি সময়ত আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ কি হৈ থাকিব? ৰেগুলাৰ হৈ থাকিব আপোনাৰ। তো তাৰপিছত আপোনালোকে ঠাণ্ডা বস্তু যেনে ধৰি লওক আপোনাৰ ফ্ৰিজত থকা পানী বা আপোনাৰ কোল্ড ড্ৰিংকছ বা আপোনাৰ আইচক্ৰীম, যিকোনো ধৰণৰ আপোনাৰ ঠাণ্ডা বস্তু সেইখিনি সময়ত আপোনালোকে খাব নালাগে। তাৰ সলনি আপোনালোকে সেউজীয়া শাক পাচলি, চালাড, ফল মূল এইবিলাক বস্তু আপোনালোকে যথেষ্ট পৰিমাণে খাওক। তাৰ পৰা কি হ'ব? আপোনালোকৰ কোনো ধৰণৰ আপোনাৰ কি সমস্যা নহয়। তো যেতিয়া আপোনালোকৰ মাহেকীয়া সমস্যা হৈ থাকিব আপোনালোকে গ্ৰীণ টি আপোনাৰ হওক, ধৰি লওক ব্লেক কফি বা পানীত নিভিয় যোৱা আপোনাৰ বাদাম, এইবিলাক বস্তু সেইখিনি সময়ত আপোনালোকে খাব নালাগে। কিয় খাব নালাগে? সেইবিলাক বস্তু খালে আপোনাৰ দেহটো আপোনাৰ কি বা বডিটো ড্ৰাই হ'ব পাৰে। ড্ৰাই হ'লে আপোনাৰ কি হ'ব পাৰে? মাচুল ক্ৰেম্পছৰ নিচিনা আপোনাৰ কি সমস্যা হ'ব পাৰে। যেতিয়া আপোনালোকৰ মাহেকীয়া সমস্যা হৈ থাকিব সেইখিনি সময়ত আপোনাৰ কি ডাইজেশ্যন প্ৰচেছটো আপোনাৰ কি আপোনাৰ শ্ল' হৈ থাকে। আপোনাৰ কি হজম শক্তি আপোনাৰ কি কমি থাকে আপোনাৰ। তো তেতিয়া আপোনালোকে তেলত ভজা বস্তু বা আপোনাৰ মছলা দিয়া বস্তু বা আপোনাৰ ফাষ্ট ফুড বা আপোনাৰ ধৰি লওক জাংক ফুড, সেইবিলাক বস্তু আপোনালোকে সেইখিনি সময়ত আপোনালোকে খাব নালাগে। কিয় খাব নালাগে? সেইবিলাক বস্তু খালে আপোনাৰ কি পেট ফুলাৰ নিচিনা সমস্যা বা আপোনাৰ কি ব্লটিঙৰ সমস্যা আপোনাৰ হ'ব পাৰে। তো ইয়াৰ ওপৰত আপোনাৰ কি বৈজ্ঞানিকসকলে আপোনাৰ কি ষ্টাডি চলাই আপোনালোকক গম পাইছিল যে যিবিলাক মহিলাৰ ক্ষেত্ৰত আপোনাৰ মেগনেছিয়াম ডেফিচিয়েঞ্চি থাকে আপোনাৰ বা আপোনাৰ মেগনেছিয়ামৰ পৰিমাণ আপোনাৰ কম থাকে, সেইবিলাক মহিলাৰ ক্ষেত্ৰত আপোনাৰ এই প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমবিলাক আপোনাৰ দেখা দিব পাৰে। তো প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমৰ আপোনাৰ লক্ষণসমূহ কি কি? আপোনাৰ ধৰি লওক মাহেকীয়া হ'লে আপোনাৰ বিষ হয়, আপোনাৰ ধৰি লওক পেট ফুলে বা আপোনাৰ মাচুল ক্ৰেম্পছৰ সমস্যা হয় বা আপোনাৰ হেভি আপোনাৰ পিৰিয়ড হয় বা এইখিনি আপোনাৰ মুড চুইং হয়, আপোনাৰ ধৰি লওক হঠাতে আপোনাৰ খং উঠি যায়, তেনেকুৱা ধৰণৰ আপোনাৰ কি চিমটম বা লক্ষণে আপোনাৰ দেখা দিব পাৰে। তো আপোনাৰ এই মেগনেছিয়াম ডেফিচিয়েঞ্চি আপোনাৰ কেনেকুৱা কাৰণত আপোনাৰ হ'ব পাৰে বা মেগনেছিয়ামৰ অভাৱ আপোনাৰ কেনেকুৱা কাৰণত আপোনাৰ হ'ব পাৰে? যিবিলাক মহিলাই আপোনাৰ ধৰি লওক ৰেগুলাৰ আপোনাৰ এলকহল বিভাৰেজ জাতীয় বস্তু বা আপোনাৰ চফ্ট ড্ৰিংকছ এইবিলাক বস্তু আপোনাৰ খাই থাকে, তেনেকুৱা আপোনাৰ মহিলাৰ ক্ষেত্ৰত আপোনাৰ এই মেগনেছিয়াম আপোনাৰ ডেফিচিয়েঞ্চি হ'ব পাৰে বা আপোনাৰ মেগনেছিয়ামৰ পৰিমাণ আপোনাৰ কি কম হ'ব পাৰে। তো এই মেগনেছিয়ামৰ অভাৱ যদি আপোনাৰ হয় তেতিয়া আপোনালোকে কি কৰিব? তো তেতিয়া আপোনালোকে সেউজীয়া বস্তু আপোনাৰ যিকোনো ধৰি লওক সেউজীয়া শাক পাচলি, চালাড, ফল মূল আপোনাৰ ধৰি লওক যেনে আপোনাৰ পানীলাও, আপোনাৰ ধৰি লওক কেপচিকাম বা আপোনাৰ ৰঙালাও, সেউজীয়া শাক পাচলি এইবিলাক আপোনালোকে যথেষ্ট পৰিমাণে আপোনাৰ খালে এই মেগনেছিয়ামৰ অভাৱ আপোনাৰ পূৰ হয়। তাৰোপৰি আপোনাৰ আৰু এটা কি বেনিফিট হয়? ইয়াৰ পৰা আপোনালোকে আইৰণো আপোনাৰ পায়। আপোনাৰ যদি আইৰণ পায় আপোনাৰ কি লাভ হ'ব? আপোনাৰ মাহেকীয়া সমস্যা হ'লে আপোনালোকৰ ব্লিডিং হয়, আপোনালোকৰ ব্লাড যায়, সেই যি আপোনাৰ তেজৰ আপোনাৰ অভাৱ হয়, এই সেউজীয়া শাক পাচলি খালে আপোনাৰ তাৰ দ্বাৰা আপোনালোকে আইৰণ পাব আৰু সেই তেজৰ অভাৱো আপোনাৰ কি দূৰ কৰে। তাৰোপৰি আৰু এটা কাম কৰিব পাৰে বা এটা কাম কৰা দেখা যায়, সেইটো হৈছে আমাৰ কি হালধি। মহিলাসকলে আপোনাৰ সেইখিনি টাইমত কি কৰিব পাৰে? যেতিয়া আপোনাৰ মাহেকীয়া সমস্যা হৈ থাকে, এগিলাচ আপোনাৰ গাখীৰত আপোনাৰ অকণমান হালধি মিলাই ৰাতি আপোনাৰ খোৱাৰ আগত খাব পাৰে বা আপোনাৰ ধৰি লওক পানীত কুহুমীয়া গৰম পানীত এচামুচ বা যিখিনি আপোনালোকে মানে এডজাষ্ট হয় সেই হিচাপত আপোনালোকে হালধি মিলাইও আপোনালোকে খাব পাৰে। তেতিয়া আপোনাৰ কি এই প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমৰ সমস্যা আপোনাৰ কমি আহে, কাৰণ আপোনাৰ হালধিত কি থাকে? হালধিত এণ্টি ইনফ্লেমেটৰী আপোনাৰ গুণ থাকে আৰু আপোনাৰ হালধিত বহুতো ধৰণৰ আপোনাৰ কি বেমাৰ দূৰ কৰিব পৰা আপোনাৰ কি ক্ষমতা থাকে হালধিৰ। তাৰোপৰি কি কৰিব পাৰে? আপোনাৰ আদা, জিঞ্জাৰ আপোনাৰ সেইখিনি সময়ত আপোনাৰ যেতিয়া মাহেকীয়া সমস্যা হৈ থাকিব তেতিয়া আপোনালোকে এগিলাচ বা একাপ গৰম পানীত আপোনালোকে আদা অকণমান দি তেনেকুৱা আপোনালোকে চাহ খাব পাৰে বা আপোনালোকে এনেও আপোনালোকে গৰম পানীত ভালকৈ আদা দি উতলাই তেনেকৈ আপোনালোকে খাব পাৰে। তেতিয়া আপোনাৰ এই প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমৰ আপোনাৰ যি
সমস্যাসমূহ থাকে, এই সমস্যাসমূহ আপোনাৰ বহুত পৰিমাণে আপোনাৰ কি কমি আহে। তাৰোপৰি আপোনালোকে পকা অমিতা খাব পাৰে, সেইখিনি সময়ত পকা অমিতাটো আপোনাৰ বহুত ভাল হয়। তো মুঠতে আমাৰ বুজা গ'ল যে যেতিয়া মহিলাসকলৰ আপোনাৰ মাহেকীয়া সমস্যা আপোনাৰ হৈ থাকে, তেতিয়া মহিলাসকলে আপোনাৰ কি ঠাণ্ডা বস্তু খাব নালাগে, তাৰ সলনি আপোনালোকে গৰম বস্তু খাব লাগে। আৰু আপোনালোকে সেইখিনি সময়ত আপোনাৰ কি হয়, যিহেতু আপোনাৰ ডাইজেশ্যন প্ৰচেছ আপোনাৰ শ্ল' হৈ থাকে, তাৰ কাৰণে আপোনালোকে মছলাজাতীয় বস্তু, তেলত ভজা বস্তু, ফাষ্ট ফুড, জাংক ফুড, প্ৰচেছ ফুড, এইবিলাক বস্তু সেইখিনি সময়ত আপোনালোকে খাব নালাগে। তো এইখিনি বস্তু যদি আপোনালোকে ভালকৈ কৰি থাকে, তেতিয়া আপোনালোকৰ মাহেকীয়া সমস্যা হ'লে যে এইবিলাক যে আপোনাৰ ধৰি লওক যি পেটৰ বিষ, মাচুল ক্ৰেম্পছ, আপোনাৰ পেট ফুলা, যিকোনো ধৰণৰ আপোনাৰ যি সমস্যা হৈ থাকে, এইবিলাক সমস্যাৰ বহু পৰিমাণে আপোনাৰ কি কমি আহে আপোনাৰ। তাৰ সলনি আপোনালোকে সদায় আপোনালোকে আধা ঘণ্টা সময় আপোনালোকে য়োগা কৰিব পাৰে, বা আপোনালোকে খোজ কাঢ়িব পাৰে, যিকোনো ধৰণৰ এক্সাৰচাইজ আপোনালোকে সদায় আধা ঘণ্টাকৈ কৰিব পাৰে। এইবিলাক এক্সাৰচাইজ কৰিলেও আপোনাৰ যিকোনো আপোনাৰ ধৰি লওক আধা ঘণ্টা সময় যদি আপোনালোকে এক্সাৰচাইজ কৰে, তাৰ পৰাও এইবিলাক সমস্যা বহু পৰিমাণে আপোনালোকৰ কি কম হৈ আহে। তো ফেনকাল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডসকল, ধন্যবাদ।